বন্ধুসকল, ৰিচাৰ্জ 28 দিনৰ কিয় হয়? বন্ধুসকল, ৰিচাৰ্জটো আপোনালোক সকলোৱে কৰে, কিন্তু এটা কথা লক্ষ্য কৰিছেনে যে ৰিচাৰ্জসমূহ 30 বা 31 দিনৰ পৰিৱৰ্তে 28 দিনৰ কিয় হয়? বন্ধুসকল, ইয়াৰ পিছত দুটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল কোম্পানীয়ে কয় যে কোনো মাহত যদি 30 দিন হয় তো কোনো মাহত 31 দিন হয়, আৰু ফেব্ৰুৱাৰী মাহত কেতিয়াবা 28 দিন আৰু কেতিয়াবা 29 দিন হয়। সেইকাৰণে কোম্পানীয়ে 28 দিনৰ ৰিচাৰ্জ প্লেন ৰাখে, কাৰণ প্ৰতিটো মাহত মিনিমাম 28 দিনটো থাকিবই। ইয়াৰ দ্বিতীয় কাৰণটো হ'ল 1 বছৰত 12 মাহ থাকে, আৰু কোম্পানীয়ে যদি 30 দিনৰ ৰিচাৰ্জ প্লেন ৰাখে তেতিয়া আমি 1 বছৰত 12 বাৰ ৰিচাৰ্জ কৰিব লাগিব। কিন্তু কোম্পানীয়ে 28 দিনৰ ৰিচাৰ্জ প্লেন ৰাখে, কাৰণ প্ৰতিটো মাহত যি 2 দিন বাচে তাৰ ফলত আমি 1 বছৰত 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়, আৰু যাৰ ফলত কোম্পানীৰ লাভ হয়। সেইকাৰণে কোম্পানীসমূহে 30 বা 31 দিনৰ পৰিৱৰ্তে ৰিচাৰ্জসমূহ 28 দিনৰ ৰাখে। বন্ধুসকল, আপোনালোকৰ যদি এই তথ্যটো জানি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।